এটা 6 বছৰীয়া যাত্ৰাৰ সামৰণি আজি। জোনাকে সৰুৰে পৰা পইচা পোৱাবিলাক জোনাকৰ মাকে খুব সযতনে ৰাখি থৈছিল। মই ভবা নাছিলোঁ যে এনেকুৱা এটা পৰ্যায় পাবগৈ বুলি। গতিকে জোনাকে সৰুৰে পৰা সেই দিয়া পইচাবিলাক মাকে খুব সযতনে ৰাখি থৈছিল। গতিকে আজি চাওকচোন, এই টেকেলিটো ভৰ্তি হৈ গ'ল। গতিকে তাকে ভাঙিবলৈ লৈছোঁ। কেতিয়ানো এনেকৈ ভৰালে মই গমেই নাপালোঁ। গতিকে ইমানখিনি যে হ'ব সেইটোও ভবা নাছিলোঁ। গতিকে জোনাকে সৰুৰে পৰা ক'ৰবাত ফুৰিবলৈ গ'লে হওক, কোনোবাই দিয়া হওক, পূজা হওক, বিহু হওক, গতিকে সকলোবিলাক সি মাকৰ হাতত জমা কৰি দিয়ে আৰু মাকে এনেকৈ ভৰাই থয়। গতিকে আজি সঁচাকৈ ভাল লাগিছে যে সিহঁতেও যে এনেকৈ পইচা সঞ্চয় কৰিব পৰা হৈছে। গতিকে আপোনালোকেও পাৰিলে এনেকুৱা এটা ব্যৱস্থা ল'ব। গতিকে এইবিলাক হৈছে মানুহৰ আটকীয়া পইচা। গতিকে মই মাকক যথেষ্ট চেলুট দিছোঁ, যাতে এনেকুৱা এটা যে সংকল্প ল'লে, সৰুৰে পৰা তাৰ পইচাখিনি যে এনেকৈ সযতনে ৰাখি থ'লে, নিশ্চয় তাৰ খুব ভাল কামত আহিব বা তাৰ নামত হয়তো আমি জমা কৰি থ'ব পাৰিম। গতিকে আপোনালোকেও এনেকুৱা এটা ব্যৱস্থা কৰিব। গতিকে চাওকচোন, যথেষ্টখিনি হ'ব পাৰে পইচা, কিমান হয় জনাম বাৰু আপোনালোকক। গতিকে সঞ্চয় কৰাটো খুব আজিৰ সময়ছোৱাত খুব প্ৰয়োজন। গতিকে এটকা কৰি আমি ইমানখিনি আজি পালোঁহি। গতিকে আজি ভৰ্তি হ'ল। গতিকে গোটেইখিনি আমি হিচাপ কৰিছোঁ। গতিকে হিচাপ কৰি ভাগৰি গৈছোঁগৈ। তাৰ মাজতে আমি অকণমান চাহ খোৱাৰ ব্যৱস্থাও কৰিছোঁ। গতিকে যথেষ্ট খুচুৰা পইচাখিনি হিচাপ কৰোঁতে সময় লাগে। এতিয়া কিমান হয় আপোনালোকৰ মাজলৈ জনাম। গতিকে সকলোৱে এনেকুৱা ধৰণে সঞ্চয় কৰিবলৈ শিকক। আৰু ময়ো জোনাকক কৈছোঁ যে সৰু সুৰা কিবা এটা পালে সদায় সঞ্চয় কৰিবা। গতিকে এদিন নহয় এদিন কিবা এটা ফল পাবা। গতিকে আমাৰ আজিৰ সঞ্চয়খিনি মূল পৰিমাণ হ'ল 24,189 টকা। গতিকে আপোনালোকেও এনেকৈ আৰম্ভ কৰক। আজিলৈ